নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল এজে এডুকেশ্যনেল ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল আমি ইংৰাজী গ্ৰামাৰৰ যি সিৰিজ আৰম্ভ কৰিছিলোঁ সেই সিৰিজটোৰ এইটো তৃতীয়টো ভিডিঅ'। ইয়াৰ আগৰ ভিডিঅ'বিলাকত মই ইংৰাজী গ্ৰামাৰৰ লেটাৰ কি, লেটাৰ কেইটা, লেটাৰৰ ভাগসমূহ কি, কেপিটেল লেটাৰ কি, স্মল লেটাৰ কি এই বিষয়ে বিশদভাৱে আলোচনা কৰিছিলোঁ। যদিহে তোমালোকে মোৰ আগৰ ভিডিঅ'বিলাক চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত মই তাৰ লিংকবিলাক দি দিম। তোমালোকে লিংকবিলাকত গৈ মোৰ ভিডিঅ'বিলাক চাব পাৰিবা। লগতে ছাত্ৰ ছাত্ৰীসকল যদিহে তোমালোকে এজে এডুকেশ্যনেল ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়া ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষত থকা বেল আইকনটো টিপি দিবা যাতে মই ভিডিঅ' এটা আপলোড কৰিলে তাৰ নটিফিকেশ্যন তোমালোকে প্ৰথমতে লাভ কৰা। আহা তেন্তে পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি কেপিটেল লেটাৰৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত কেপিটেল লেটাৰ, স্মল লেটাৰ এই বিষয়ে আলোচনা কৰিছিলোঁ। গতিকে আজি ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰিম। কেপিটেল লেটাৰ ব্যৱহাৰ বুলি ক'লে ইয়াৰ প্ৰথম ব্যৱহাৰটো হ'ল ইংৰাজীত যেতিয়া বাক্য এটা লিখিম সেই বাক্যটোৰ প্ৰথম যিটো আখৰ সেই আখৰৰ প্ৰথম লেটাৰটো সদায় কেপিটেল লেটাৰ হয়। যেনে ইয়াতে দিছ ইজ এ বুক, ইয়াৰে দিছ যিটো প্ৰথম শব্দ তাৰ টিটো কেপিটেল। ঠিক তেনেকৈ মানে এই বাক্য এটাৰ প্ৰথম আখৰটো কেপিটেল। ঠিক তেনেকৈ দিছ ইজ এ পেন বাক্যটোৰ প্ৰথম আখৰটো কেপিটেল। আই এম এ বয় ইয়াৰ আই প্ৰথম আখৰটো কেপিটেল। এনেদৰে ইংৰাজীত যেতিয়া আমি বাক্যসমূহ লিখিম তাৰ প্ৰথম লেটাৰটো সদায় কেপিটেল লেটাৰ হ'ব। কেপিটেল লেটাৰৰ দ্বিতীয় ব্যৱহাৰ হৈছে মানুহৰ নাম আৰু উপাধি। সদায় তাৰ প্ৰথম লেটাৰটো কেপিটেল লেটাৰ হয়। যেনে অৰূপ বৰুৱা। অৰূপ বৰুৱা এজন মানুহৰ নাম। ইয়াতে অৰূপ এটা নাম, তাৰ এইটো কেপিটেল। ঠিক তেনেকৈ বৰুৱা হৈছে উপাধি, ইয়াৰ বিটো কেপিটেল। মানে মানুহৰ নাম আৰু উপাধিৰ প্ৰথম লেটাৰটো কেপিটেল হ'ব। ঠিক তেনেকৈ নৱনীতা শৰ্মা, নৱনীতাৰ এন কেপিটেল, শৰ্মা উপাধিটোৰ এছটো কেপিটেল। এনেদৰে আমি মানুহৰ নাম আৰু উপাধি যদি লিখোঁ তেতিয়া তাৰ প্ৰথম লেটাৰটো কেপিটেল লেটাৰ লিখিব লাগিব। ইয়াৰ তৃতীয়টো ব্যৱহাৰ হৈছে কোনো ঠাইৰ নাম যদি আমি লিখোঁ তেতিয়া তাৰ প্ৰথম লেটাৰটো কেপিটেল লেটাৰ লিখিব লাগিব। যেনে গুৱাহাটী এখন ঠাইৰ নাম, মৰিগাঁও এখন ঠাইৰ নাম, শ্বিলং এখন ঠাইৰ নাম। এই ঠাইৰ নাম লিখোঁতে যেনে গুৱাহাটীত আমি জিটো কেপিটেল লিখিছোঁ, মৰিগাঁৱত এম কেপিটেল লিখিছোঁ, শ্বিলঙত এছ কেপিটেল লিখিছোঁ। এনেদৰে যদি আমি ঠাইৰ নাম ইংৰাজীত লিখোঁ তেতিয়াহ'লে তাৰ প্ৰথম লেটাৰটো আমি সদায় কেপিটেল লেটাৰ লিখিব লাগিব। ইয়াৰ পিছৰ ব্যৱহাৰটো হৈছে পৰ্বতৰ নাম, পাহাৰৰ নাম, নদীৰ নাম, সাগৰ মহাসাগৰৰ নামৰ প্ৰথম লেটাৰটো কেপিটেল লেটাৰ হয়। যেনে ব্ৰহ্মপুত্ৰ, দ্য ব্ৰহ্মপুত্ৰ এখন নদীৰ নাম, ইয়াৰে বিটো কেপিটেল। ঠিক তেনেকৈ গংগা এখন নদীৰ নাম, ইয়াৰ জিটো কেপিটেল। হিমালয়া এখন পাহাৰৰ নাম, ইয়াৰ এইচটো কেপিটেল। এনেদৰে আমি যদি পাহাৰৰ নাম, পৰ্বতৰ নাম, নদীৰ নাম, সাগৰৰ নাম, মহাসাগৰৰ নাম লিখোঁ তেতিয়া তাৰ প্ৰথম যিটো লেটাৰ সেইটো কেপিটেল লিখিব লাগিব। ইয়াৰ পিছৰ ব্যৱহাৰটো হৈছে বাতৰি কাকত আৰু পুথিৰ নাম যদি লিখোঁ তাৰ প্ৰথম লেটাৰটো সদায় কেপিটেল লেটাৰ হয়। যেনে দ্য আছাম ট্ৰিবিউন এখন ইংৰাজী বাতৰি কাকত, ইয়াতে আছাম ট্ৰিবিউনটো কি হৈছে কেপিটেল লেটাৰ হৈছে। ঠিক তেনেদৰে দ্য গীতা এখন পুথি, ইয়াৰে যিটো কেপিটেল হৈছে। ইয়াৰ পিছৰ ব্যৱহাৰটো হৈছে দিন আৰু মাহৰ নামৰ প্ৰথম লেটাৰটো কেপিটেল লেটাৰ হয়। যেতিয়া আমি ইংৰাজীত দিন লিখিম বা যেতিয়া আমি ইংৰাজীত মাহৰ নামসমূহ লিখিম তেতিয়া তাৰ প্ৰথম লেটাৰটো কেপিটেল লেটাৰ লিখিব লাগিব। যেনে ছানডে
ৰবিবাৰ ইয়াৰ এছটো কেপিটেল, মনডে সোমবাৰ ইয়াৰ এমটো কেপিটেল, ফ্ৰাইডে শুক্ৰবাৰ ইয়াৰ এফটো কেপিটেল লেটাৰ হৈছে। ঠিক তেনেকৈ মাহৰ নাম যেতিয়া আমি লিখিম, জানুৱাৰী ইয়াৰ জেটো কেপিটেল লেটাৰ, ফেব্ৰুৱাৰী এফটো কেপিটেল লেটাৰ, নৱেম্বৰ এনটো কেপিটেল লেটাৰ। এনেদৰে মাহৰ নাম যদি আমি লিখোঁ তেতিয়াহ'লে তাৰ প্ৰথম লেটাৰটো কেপিটেল লেটাৰ লিখিব লাগিব। ইয়াৰ পিছৰ ব্যৱহাৰটো হৈছে ইংৰাজী আই যিটো বৰ্ণ বা লেটাৰ যেতিয়া মই বুজাবলৈ ব্যৱহাৰ কৰা হয় তেতিয়া ই বাক্যৰ য'তে বহিলেও কেপিটেল লেটাৰ হ'ব। যেনে আই এম এ বয়, ইয়াতে আইটো বাক্যৰ প্ৰথমতে বহিছে, এইটো কেপিটেল লেটাৰ। আমি আগতে কৈছোঁ যে বাক্যৰ প্ৰথম লেটাৰটো সদায় কেপিটেল লেটাৰ হয়। ইয়াত আইটো প্ৰথমতে বহিছে, এইটো কেপিটেল লেটাৰ। কিন্তু আইটো যদি যিহেতু মই বুজাই আইটো যদি মাজতো বহে তেতিয়াও ই কেপিটেল লেটাৰ হ'ব। যেনে ৰাম এণ্ড আই ৱেণ্ট দেয়াৰ, তেতিয়া ৰাম এণ্ড আইটো মই বুজাইছে, ইয়াতে মাজতে বহিছে, কিন্তু ই যিহেতু মই বুজাইছে ই কি হ'ব, কেপিটেল লেটাৰ হ'ব। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। নেক্সট ভিডিঅ'ত আমি ৱৰ্ড সম্পৰ্কে আলোচনা কৰিম। ইংৰাজীত ৱৰ্ড বা শব্দ কি সেই সম্পৰ্কে আলোচনা কৰিম। গতিকে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে মই ভিডিঅ'টো আপলোড কৰিলে তোমালোকে তাৰ নটিফিকেশ্যন লাভ কৰা। আজিলৈকে ধন্যবাদ।